হেল্ল' এভৰিৱান, ৱেলকাম টু বিফ'ৰ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 5 মে' তাৰিখৰ পৰা 9 মে' তাৰিখলৈ যিখিনি মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চ' ভিডিঅ'টো আগবাঢ়িছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, কোনখন ৰাজ্য বা কেন্দ্ৰশাসিত প্ৰদেশে ভাৰতৰ প্ৰথমটো ট্ৰাইবেল হেল্থ অবজাৰভেটৰী প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে? ইণ্ডিয়াছ ফাৰ্ষ্ট ট্ৰাইবেল হেল্থ অবজাৰভেটৰী হেজ এনাউন্সড বাই হুইচ ষ্টেট? এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 3 উৰিষ্যা। উৰিষ্যা চৰকাৰে এইটো ৰিচেণ্টলি এটা এনাউন্স কৰিছিলে যে উৰিষ্যা চৰকাৰৰ যিটো ST/SC ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে আৰু ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ যিটো RMRC বুলি জনা যায়, এই দুটা ডিপাৰ্টমেণ্টে লগ লাগি এটা MOU চাইন কৰিছে আৰু এই MOU চাইন কৰি উৰিষ্যাত এটা ট্ৰাইবেল হেল্থ অবজাৰভেটৰী এটা ছেটআপ কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াত চাব যাওঁ উৰিষ্যা ৰাজ্যৰ বিষয়ে, উৰিষ্যাৰ যিটো ষ্টেটহুড ডে সেইটো পালন কৰা হয় 1 এপ্ৰিলত প্ৰতি বছৰে। এই দিনটোতে উৎকল দিৱস হিচাপে পালন কৰে, যিহেতু 1936ত উৰিষ্যা ৰাজ্যৰ ফৰ্ম হৈছিলে। আৰু উৰিষ্যাৰ বৰ্তমান কেপিটেল আমি সকলোৱে জানো যে ভুৱনেশ্বৰ, আৰু যিজন বৰ্তমান সময়ত চিফ মিনিষ্টাৰ তেওঁ হ'ল নবীন পাটনায়ক, সেইদৰে গভৰ্ণৰ হ'ল গণেশী লাল। আৰু উৰিষ্যাৰ যিটো বিধানসভাৰ আসন সেয়া হ'ল 147, সেইদৰে লোকসভাৰ আসন 21 আৰু ৰাজ্যসভাৰ আসন 10। গতিকে আটাইকেইটা পইণ্টে মনত ৰাখিব। আৰু এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব উৰিষ্যা। উৰিষ্যা চৰকাৰে ৰিচেণ্টলি এটা ট্ৰাইবেল হেল্থ অবজাৰভেটৰী চেণ্টাৰ এটা মুকলি কৰা বা চেণ্টাৰ এটা ছেটআপ কৰাৰ কথা ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2022ত ভাৰতৰ স্থান কিমান? হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2022? এইটো একচুৱেলি প্ৰতি বছৰে পাব্লিছ কৰা হয় এই ইণ্ডেক্সটো, যিটো ইণ্ডেক্স ৰিপৰ্টাৰ উইদাউট বৰ্ডাৰ্ছ, যি এটা নন গভাৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন যাৰ হেডকোৱাৰ্টাৰ পেৰিছত অৱস্থিত, ফ্ৰান্সৰ ৰাজধানী পেৰিছত অৱস্থিত ইয়াৰ হেডকোৱাৰ্টাৰটো। আৰু এই ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ যিটো নন গভাৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন, এই অৰ্গেনাইজেশ্যনটোৱে প্ৰতি বছৰে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স বুলি এটা ৰিপৰ্ট প্ৰতি বছৰে পাব্লিছ কৰে। আৰু এই ৰিপৰ্টটোত বা এই ইণ্ডেক্সত ভাৰতৰ এইবাৰৰ যিটো 2022 বৰ্ষৰ স্থান সেয়া হ'ল 150। গতিকে এই ৰাইট এনচাৰটো হ'ব অপশ্যন 4। আৰু এইবাৰৰ 2022 বৰ্ষৰ যি একেবাৰে উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছে সেইকেইখন দেশ হ'ল নৰৱে, ডেনমাৰ্ক আৰু ছুইডেন। গতিকে এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাইছোঁ, দিল্লী চৰকাৰে কোনখন ৰাজ্যৰ সৈতে নলেজ শ্বেয়াৰিং এগ্ৰিমেণ্ট চাইন কৰে? দিল্লী গভৰ্ণমেণ্ট চাইন এ নলেজ শ্বেয়াৰিং এগ্ৰিমেণ্ট উইথ হুইচ ষ্টেট? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 পাঞ্জাৱ। পাঞ্জাৱৰ সৈতে দিল্লী গভৰ্ণমেণ্টে ৰিচেণ্টলি এই নলেজ শ্বেয়াৰিং এখন এগ্ৰিমেণ্ট চাইন কৰে। আৰু ইয়াত পাঞ্জাৱৰ কথা যিহেতু ওলাইছে, পাঞ্জাৱৰ বিষয়ে ইয়াত চাব পাৰিব যে পাঞ্জাৱৰ কেপিটেল হ'ল চণ্ডীগড়, আৰু বৰ্তমান সময়ত যিজন চিফ মিনিষ্টাৰ তেওঁ হ'ল ভগৱন্ত মান, আৰু সেইদৰে গভৰ্ণৰ হ'ল বনোৱাৰীলাল পুৰোহিত। আৰু পাঞ্জাৱৰ যিটো বিধানসভাৰ আসন সেয়া হ'ল 117, সেইদৰে লোকসভাৰ আসন 13 আৰু ৰাজ্যসভাৰ আসন 7। গতিকে এইখিনি মনত ৰাখিব। নেক্সট কুৱেশ্যন, নেশ্যনেল অথৰিটি ফৰ কেমিকেল ৱেপন কনভেনশ্যন, ইয়াৰ চেয়াৰমেন পদত কোনে নিযুক্তি লাভ কৰে? তেওঁ ৰিচেণ্টলি এপইণ্টমেণ্ট লাভ কৰিছে, তেওঁ হ'ল নীল কুমাৰ দাৰবৰী। নীল কুমাৰ দাৰবৰী হ'ল এইবাৰৰ নতুনকৈ যিজন চেয়াৰমেন পদত নিযুক্তি লাভ কৰিছে নেশ্যনেল অথৰিটি ফৰ কেমিকেল ৱেপন কনভেনশ্যনৰ। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2। নেক্সট কুৱেশ্যন, কোনে ৱৰ্ল্ড স্নুকাৰ চেম্পিয়নশ্বিপ 2022 জয়লাভ কৰে? হু হেজ ওন দ্য ৱৰ্ল্ড স্নুকাৰ চেম্পিয়নশ্বিপ 2022? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 ৰনি অ'ছুলিভান। ৰনি অ'ছুলিভানে এইবাৰৰ যিটো ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ যিটো স্নুকাৰৰ যিটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ টাইটেল তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এইখন যিখন ৱৰ্ল্ড স্নুকাৰ চেম্পিয়নশ্বিপ 2022 এইখন অনুষ্ঠিত কৰা হৈছিলে ইংলেণ্ডত। আৰু তেওঁ যিজন ৰনি অ'ছুলিভান তেওঁ জুড ট্ৰাম্পক হৰুৱাই 7th ৱৰ্ল্ড চেম্পিয়নশ্বিপ টাইটেলটো লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন 1।
নেক্সট কুৱেশ্যন, দিব্যশক্তি কলা কালচাৰেল এটা প্ৰগ্ৰেম আয়োজন কৰা হৈছিলে। ইয়াত সুধিছে যে কোনখন চহৰত এই প্ৰগ্ৰেমটো আয়োজন কৰা হৈছে। সেইটো হ'ল অপশ্যন 2 মুম্বাইত অলপতে এই দিব্যশক্তি কলা প্ৰগ্ৰেম বুলি এটা কালচাৰেল এটা প্ৰগ্ৰেম আয়োজন কৰা হৈছিলে। এইটো বেছিকেলি দিব্যাংগ বা ফিজিকেল যিবোৰ হেণ্ডিকেপ লোক আছে সেইবোৰৰ ওপৰত বা সেইবোৰক গুৰুত্ব দিয়াৰ ওপৰত লক্ষ্য ৰাখিয়ে এই যিটো প্ৰগ্ৰেম সেই প্ৰগ্ৰেমটো আয়োজন কৰা হৈছিলে। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন 2 মুম্বাইতে এইটো অলপতে এই প্ৰগ্ৰেমটো আয়োজন কৰা হৈছিলে। নেক্সট কুৱেশ্যন, 5টাকৈ 8,000 মিটাৰতকৈও অধিক উচ্চৰ পৰ্বত শৃংগ বগোৱা ভাৰতৰ প্ৰথম মহিলাগৰাকী কোন হয়? Who has become the first Indian woman to scale 5 peaks above 8,000 মিটাৰ? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 1 প্ৰিয়ংকা মহিতা এইটো ৰিচেণ্টলি এটা ৰেকৰ্ড কৰিছে যে তেওঁ 8,000 মিটাৰতকৈও যিবোৰ পৰ্বত শৃংগ আছে সেই পৰ্বত শৃংগ 5টাকৈ তেওঁ বগাই তেওঁ এই দক্ষতাটো লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁ হ'ল এগৰাকী সাতাৰাৰ যি মহাৰাষ্ট্ৰৰ অন্যতম এখন চহৰ তাৰ পৰা তেওঁ নিবাসী। গতিকে এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 প্ৰিয়ংকা মহিতা এইটো ৰিচেণ্টলি এই দক্ষতাটো অৰ্জন কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যই জীৱাহালা আঁচনিখন মুকলি কৰে? জীৱাহালা ইজ এ স্পেচিয়েল লোন স্কিম লঞ্চ বাই হুইচ ষ্টেট? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 1 মহাৰাষ্ট্ৰত এইটো ডিপাৰ্টমেণ্ট অফ প্ৰিজন যিটো ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টটোৱে চৰকাৰৰ সহযোগত এই আঁচনিখন লঞ্চ কৰিছে। এই আঁচনিখন স্পেচিয়েলি যিবোৰ প্ৰিজনাৰ আছে সেই প্ৰিজনাৰক এটা ফাইনেন্সিয়েল এটা ছাপৰ্ট দিয়াৰ বাবে এই আঁচনিখন মুকলি কৰিছে। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন 1 মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, কোনখন দেশে এপ্ৰিল মাহতে 100 মিলিয়ন বেৰেল কেঁচা তেল ৰপ্তানি কৰে? Which country exports over 100 million barrels of crude oil in April 2022? কোনখন দেশৰ এই এপ্ৰিল মাহতে 100 মিলিয়ন বেৰেল কেঁচা তেল ৰপ্তানি কৰিবলৈ সক্ষম হয়? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 2 ইৰাকে অলপতে 100 মিলিয়নতকৈ অধিক কেঁচা তেল বাহিৰৰ দেশলৈ ৰপ্তানি কৰে। আৰু ইয়াত চাব ইৰাকৰ কেপিটেল হ'ল বাগদাদ আৰু ইৰাকৰ যিটো কাৰেঞ্চি সেয়া হ'ল দিনাৰ আৰু বৰ্তমান সময়ত যিজন প্ৰেছিডেণ্ট তেওঁ হ'ল বাৰহাম ছালি। গতিকে এইখিনি মনত ৰাখিব। চ' ভিডিঅ'টো ইমানতে সামৰণি। থেংক ইউ ফৰ ৱাটছিং। গড ব্লেছ ইউ অল।